নমস্কাৰ বন্ধুসকল, মই টিকেশ্বৰ মটিভেশ্যনেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকলৈ আগবঢ়াইছোঁ আঘাতপ্ৰাপ্ত কথোপকথনৰ অষ্টাদশ অধ্যায়। চেনেলটো যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটিও দবাব, কিয়নো এইদৰে নতুন নতুন ভিডিঅ'সমূহৰ আপডেটসমূহ আপুনি আগতীয়াকৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাটো অতিকৈ প্ৰয়োজনীয়। মানুহৰ কেৱল মগজুৰ হিৰ ফাটিলেই আৰু হৃদগতি ৰখিলেই মানুহ নমৰে, বৰং মনুষ্য বাস্তৱত সেইদিনা মৰি যায় যিদিনা তেওঁৰ সকলো আশা আৰু সপোন মৰি যায়, তেওঁৰ আত্মবিশ্বাস মৰি যায়। প্ৰকৃতিৰ নিয়ম হ'ল দান দিলে কমি নাযায়, যিয়ে দান দিয়ে তেওঁ মহান হয়। যিকোনো বস্তুক দান দিলে সেইটো সোণ হৈ যায়, অন্যথা থৈ দিলে মাটি হৈ যায়। সেইকাৰণে পৰম পিতা পৰমাত্মাই আমাক যি দিছে তাৰে কিছু আমি দান কৰিব লাগে। এইটো কথা কেৱল ধনবাণীৰ ওপৰতেই প্ৰযোজ্য নহয়, বৰং সকলোতে প্ৰযোজ্য হয়। এক সাধাৰণ ভিক্ষাৰীও ভিক্ষাত পোৱা ৰুটি তেতিয়া খায় যেতিয়া তাৰে এটা টুকুৰা পোক পৰুৱা বা কুকুৰৰ সন্মুখত পেলাই দিয়ে। যদি তেওঁ এনে নকৰে তেতিয়াহ'লে তেওঁ জনমে জনমে ভিক্ষাৰী হৈ থাকিব। দানেৰে ধন বাঢ়ে, কমি নাযায়। ওখ চাপৰ আৰু ৰং ৰূপত সন্তান যেনেকুৱা হ'লেও মাক দেউতাকৰ সেইকাৰণে ভাল লাগে কাৰণ সিহঁত তেওঁলোকৰেই অংশ। ইয়াত মই এইটো ক'ব বিচাৰোঁ যে আপুনি আপোনাৰ সন্তানক নিশ্চয় মৰম কৰক, কিন্তু মৰমত অন্ধ হৈ নাযাব। সন্তানৰ সকলো আৱশ্যকক নিশ্চয় পূৰা কৰক, কিন্তু ভুলতো তেওঁলোকৰ অবৈধ আৱশ্যকতাক পূৰা নকৰিব। তেওঁলোকৰ বৈধ আৱশ্যকতাক পূৰা কৰা সময়তো এইটো নিশ্চয় বিচাৰ কৰক যে সেইটো বস্তু সন্তানৰ বাবে আৱশ্যক হয় নে নহয়। সন্তানে নিজৰ মিত্ৰক দেখুৱাবৰ কাৰণে অনাৱশ্যকীয় ৰুচিক বঢ়াবলৈ ভুল দাবী কৰা নাইতো। আচৰিত হ'ব লগা কথা এইটো যে আজিকালি অধিকাংশ মাক পিতাকে নিজৰ সন্তানক অনুশাসন নিশিকায়। তেওঁলোকে ভাবে যে শিশুৰ ওপৰত বাধা দিলে তেওঁলোকৰ প্ৰতিভা লুকাই যাব আৰু তেওঁলোকে বিকাশ কৰিব নোৱাৰিব। কিন্তু মনত ৰাখিব, অনাৱশ্যকীয় দাবী কৰা, আনৰ লোকচান কৰা, আনক সন্মান নকৰা, ডাঙৰৰ কথা নুশুনা, নিজৰ জেদী ভাৱক সকলোতকৈ ওপৰত ৰখাটো কোনো প্ৰতিভা নহয়। মৰমৰ লগতে সন্তানক অনুশাসিত কৰি ৰখাটো অতি আৱশ্যক হয়। জীৱনত অক্ষতি সেই শিশুৱে কৰে যি অনুশাসিত হয়। বাল্যকালত লেকাম এৰি দিয়া শিশুৰ ভৱিষ্যত নিজেই এক প্ৰশ্ন হৈ যায়। চাওক, এনে কোনো প্ৰশ্ন আপোনাৰ সন্তানৰ যুৱক হোৱাৰ অপেক্ষা কৰা নাইতো। ধন্যবাদ থাকিল আঘাতপ্ৰাপ্ত কথোপকথনৰ অষ্টাদশ অধ্যায়টো আপোনালোকে শেষলৈকে অতি মনোযোগেৰে শুনাৰ বাবে। তো এই যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে তেন্তে কমেণ্ট বক্সত লিখি পঠাব। ধন্যবাদ।